বনাই আছে কিবা এটা কৈ দি কিছা নতুনকৈ দোকান খুলিছে এইখন কালি খুলিছে পাতলো ঠাইত নিশ্চয় গৈ আছোঁ ভাল হ'ব যেন লাগিছে দোকানখন দেখিও ভাল লাগিছে প্ৰফুল্লনগৰ গেৰিমে যেনেকুৱা এখন ইমান সুন্দৰ পৰিৱেশত দোকান এখন খুলিছে তো আশা কৰোঁ ভালে যাওক আৰু আপোনালোকো আহিব পূজাৰ বতৰ খায়ো ভাল পাব গৰম গৰম চাই থাকক পগলা হৈছো মইনো কি কম guys welcome to the channel Jibras Dhamaka Vlogs hi guys এটা মোৰ লগত আছে কেছৰ দা আৰু এটো টিকলি আছে ও টিকলি হাই বুলি কৈ দিয়া আৰু ইফালে এটো বি অবি এটো বি আৰু কেছৰ দা আমি ক'ত আছো এতিয়া আমি বিউটি পাৰ্লাৰ মানে কেছৰ দা মানে আছে ইফালে ৰখি আছে মোৰ মামি হ'ব আৰু এতিয়া গাড়ী ভিতৰত ৰখি আছো মানে গাড়ী ঘূৰাবে বহুত ঘূৰালো আমি গাড়ী নে বহুত গাড়ী ঘূৰালো এতিয়া গান চান শুনি আছো আছে কেছৰ দা কিবা এটা কৈ দি পূজা কেনেকুৱা পূজা চলি আছে ভালদৰে পূজা আহিলে ৰাইজৰে ভাল হওক ভালদৰে পূজাটো উপভোগ কৰক হাই কাজিয়া নহওক বিশেষকৈ যুৱ চামক কৈছোঁ নিজৰ ইচ্ছাবিলাক পূৰণ কৰক কিন্তু হাই কাজিয়া নকৰিব মাৰপিট নকৰিব ভালে থাকক আৰু ভালে ৰাখক ধন্যবাদ কাপোৰ লৈছে না কেছৰ দাই বয়সো হ'ল এতিয়া আৰু আমাৰ আৰু বাচ্ছা তিৰি ঘৰৰ সকলো সদস্যক দিওঁতে আমাৰ যায় আৰু ল'ৰা হৈ জন্ম লৈছোঁ যেতিয়া এইবোৰ কৰ্তব্য পালন কৰিবই লাগিব নিজৰটো চলি যাব আৰু এতিয়া পূজাও আহি পালা এতিয়া এনেকে আছো আমি গাড়ীত বহি মানে এচি টেচি দি কেনে মানে মই এতিয়া পাঞ্জলাৰ দোকানত আহি আছো আৰু এখন মানে পাঞ্জলাৰ দোকান খুলিছে মানে নতুনকে মানে এটা চব মানে পাব আৰু এয়া মানে বস্তু বনাই আছে দাদাই এতিয়া এনেকে মানুহবিলাক আহি আছে আৰু এই দাদাই মানে এইবিলাক বনাই আছে আৰু এইফালে পাঞ্জলদা আছে এয়া ককা মানে নতুনকৈ দোকান দিছে আজি এয়া নন্দাহঁতৰ ওচৰতে দোকানখন দিছে পাঞ্জলদাই আৰু নন্দা কেনেকুৱা খবৰ আৰু এইবিলাক দি আছে দোকানখন কিহৰ দোকান ফাষ্টফুডৰ পূজা বুলি দিছে একদম ওচৰতে দোকানখন আৰু আপোনালোকে আহি দাদাই কিবা মেক্সিকানত কিবা খুন্দি আছে কি খুন্দি আছে দাদা হে কি বস্তু চাটনি খুন্দি আছে আৰু এইফালে ভাস্কৰে কাম কৰি আছে এয়া ককা এয়া এতিয়া মানুহে চাহ খাই আছে আৰু এইফালে মাইনা আহি পেলা কি খবৰ মাইনা হাই কৈ দিয়া একবাৰ চব বস্তু পাব মানে ইয়াতে কি বস্তু পোৱা যাব ইয়াতে চব বস্তু পাম পূজা বুলি অফাৰ দিছো নেকি এতিয়া আছে বস্তুবিলাক মানুহবিলাক আহি আছে এটা দুটাকে কেঁচাতে মানে বাৰাম চাৰাম লৈ লৈছি আৰু এতিয়া ইয়াৰ খেলে বাৰাম লৈ লৈছি বাৰাম কাঁচা বাৰাম পকৰি বাদাম আৰু এইফালে দুই আছে এয়া মামী মামী পৰিল গাইছ নাখাওঁ নেকি মই গাইছ মোক মানে বাদাম খাবা দিলা কেছত দাই मैं थूकता हूँ तेरी सूरत पे এতিয়া ৱেইট কৰি আছো আৰু নে কি কেছত দা ম'ম' অপেক্ষাত আছো ম'ম' এতিয়া বনাই আছে এইফালে দাদা আছে এইয়া দাদা এতিয়া বনাই আছে কিবা এটা কৈ দি কেছত দা নতুনকৈ দোকান খুলিছে এইখন কালি খুলিছে পাতলো ঠাইত নিশ্চয় গৈ আছোঁ ভাল হ'ব যেন লাগিছে দোকানখন দেখিও ভাল লাগিছে প্ৰফুল্লনগৰ গেৰিমে যেনেকুৱা এখন ইমান সুন্দৰ পৰিৱেশত দোকান এখন খুলিছে তো আশা কৰোঁ ভালে যাওক আৰু আপোনালোকো আহিব পূজাৰ বতৰ খায়ো ভাল পাব গৰম চাই থাকক মানে এইগিলা খাবা দিলে এতিয়া গেছত মানে ম'ম' গৰম ম'ম' এই পৰিলি ফাইনেলি মানে আইতা ক'ৰ পৰা আহিলা মই প্ৰফুল্লনগৰ লোকেল ওচৰৰ পৰা আহিছোঁ আৰু দোকান এখন দিছে আইতাই মানে পাঞ্জলা দিছে কৰা হৈছে আজি কি পোৱা যাব তাৰমানে এগ ৰোল চাওমিন চব বস্তু পাব মানে চিকেন পকৰা এনেকুৱা বিভিন্ন ধৰণৰ আইটেম ওচৰতে হ'ল দোকানখন হয় তোমালোকে আহিবা আৰু
আমি নাহিলে কোনে আহিব নকওঁ এনেদৰে এতিয়া দাদাতে বস্তু বনাই আছে ঘুগুনি বনাই আছে দাদা কিমানকৈ দিয়ে ঘুগুনি 1 প্লেটত কেইটকাকৈ 10 টকাকৈ হ'ব 1 প্লেটত একদম বৰ ধুনীয়া ঘুগুনি বনাই আছে আপোনালোকেও আহিব পাৰে হোটেলত খাব পাৰে একদম পাঞ্জলদা হোটেলত চাহ খাই আছে মানুহবিলাকে